10,000 টকাটো কেনেকে খৰচ কৰিম। 3টা ৰাস্তা আপোনালোকক মই বুজাই দিম। প্ৰথম 10,000 টকাটো আপোনালোকে গ্ৰুপৰ একাউণ্টত দিয়ক। গ্ৰুপত কিমান হ'ল? 1 লাখ টকা। যোনে কাম কৰিব খোজে তাক লোন দিয়ক, নহলে 10 গৰাকীয়ে মিলি কিবা এটা কৰক। দ্বিতীয়, কোনোবা মহিলাই মনত ভাবিব যে আমি গ্ৰুপত নিদিও, নিজে কৰিম, কোনো আপত্তি নাই। নিজে এটা কাম সিলেক্ট কৰক। গাহৰি পুহিম, হাঁহ কুকুৰা, লেয়াৰ মুৰ্গী, মাছৰুম, মৌমাখি পালন, শালৰ কাৰণে সূতা, নহলে আমি কেইজোপামান সাঁচি গছ ৰোপণ কৰিম। যি আমি ভাল পাওঁ। তিতাবৰত ইমান ধুনীয়া সাঁচি গছ হয়, সাঁচি গছ ৰুৱক। যি ভাল ভাবে আপোনালোকে কামটো হাতত লওক। কিছুমান মহিলাৰ হাজবেণ্ডে দোকান দি আছে বা ঘৰত এটা ফিচাৰী আছে বা হাজবেণ্ডে কিবা এটা ব্যৱসায় কৰে য'ত টকাৰ প্ৰয়োজন আছে। আমি যদি ঘৰৰ মানুহজনৰ ব্যৱসায়তো এই 10,000 টকা লগাই দিওঁ, চৰকাৰে আপত্তি নকৰে। ঠিক আছে? 6 মাহ পিছত বা 7 মাহ পিছত আমি আপোনালোকৰ ওচৰত আকৌ আহিম। বাইদেউ 10,000 টকা পাইছিলে নে? বোলে পাইছিলো। বোলে কি কৰিলে? পুৰণা মোবাইলটো বেয়া হৈ গ'ল, নতুন এটা কিনিলো। পৰীক্ষাত ফেল। কি কৰিলে? বোলে বিহু আহি গ'ল, কাপোৰ কিনিলো। পৰীক্ষাত ফেল। এঘৰ মহিলাৰ ঘৰত গলো, বাইদেউ টকাটো কি কৰিলে? আমাৰ গ্ৰুপৰ 10 গৰাকী মিলি আমি এটা ব্যৱসায় আৰম্ভ কৰিছো। পৰীক্ষাত পাছ। দ্বিতীয় এগৰাকী তাত গলো, বাইদেউ কি কৰিলে? মই ঘৰত সাঁচি গছ ৰুইছো, মাছৰুমৰ কাম আৰম্ভ কৰিছো, শালৰ কাৰণে সূতা কিনিছো, গাহৰি ছাগলী কিবা যি কৰিছে আমাক আপোনালোকে জনাই দিলে। পৰীক্ষাত পাছ। আকৌ এঘৰ মহিলাৰ ঘৰত গলো, যে বাইদেউ টকাটো কি কৰিলে? বোলে মোৰ হাজবেণ্ডৰ বজাৰত দোকান আছিলে, তাতে মই টকাটো দিলো, এতিয়া দোকানখন ভালকৈ চলিছে। ইমান ধুনীয়াকৈ কামটো হৈ গ'ল। যিসকলে পৰীক্ষাত পাছ কৰিব, ফেল কৰাখিনি ঘৰত থাকিব। পাছ কৰাখিনিক আমি আকৌ মাতিম। এনেকেই ৰাতিপুৱা 5টা 6টাতে আপোনালোক আহি যাব। আৰু আপোনালোকক দ্বিতীয়বাৰ আমি কি দিম?